হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? প্ৰিন্সি লাইফষ্টাইলৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে জনালোঁ স্বাগতম। আজি যিহেতুকে সৰস্বতী পূজা, সেইবাবে ভাবিলোঁ আজি এটা ব্লগ ষ্টাৰ্ট কৰোঁ আৰু অকণমান আচলতে হাঁহিক লৈ পেলাই মানে ওলাই যাম। যিহেতুকে হাঁহি এবাৰ প্ৰথম সৰস্বতী পূজা, সেইবাবে তাইক অকণমান মানে দেখামগৈ, সৰস্বতী মাক দৰ্শন কৰিব তাইও, আৰু ময়ো যাম। আৰু আমিতো সৰুতে আচলতে সৰস্বতী পূজা বুলি ক'লে সৰুতে স্কুলত পঢ়ি থকা দিনবিলাকলৈহে মনত পৰে। ইমান ফূৰ্তি আছিলে সৰস্বতী পূজাৰ দিনাখন। ছাৰহঁতে মাহঁতে কয় যে বেলপাত আজি ৰাখিব লাগে কিতাপৰ মাজত। আমি সেইটো খুব বেলপাত বিচাৰি ফুৰোঁ। একেবাৰে ৰাতিপুৱা সোনকালে গা ধুই মেলি উঠি স্কুলত আগ ধুই সৰস্বতী মাক সেৱা কৰোঁ। কৰাৰ পাছতে আকৌ আমি বেলপাত বিচাৰি যাওঁ। কিতাপৰ ভিতৰত যিহেতুকে ৰাখিব লাগে, কিতাপৰ মাজত ৰাখিব লাগে। আৰু এতিয়া আচলতে খুব মনত পৰিছে সেই সৰস্বতী পূজা সেই দিনকেইটালৈ। বাকী ভাবিলোঁ আমি আজি কি কৰোঁ সেই সকলোখিনি আপোনালোককো দেখাই থাকিম। আৰু এতিয়া মই এয়া গা ধোৱা নাই বাৰু, এতিয়া গা ধুমগৈ। গা ধুই পেলাই লাহেকৈ ওলাম আৰু আপোনালোককো দেখাই থাকিম। এতিয়া আপোনালোকে মোৰ ব্লগটো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে। ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ঘৰৰ পৰা ওলাই স্কুল পোৱাৰ আগতেই দেখিলোঁ নামঘৰ ভাগত তেওঁলোকৰ ৰাইজে ভাগৱত ফুৱাইছে। গোটেই গাঁৱৰ ৰাইজে নাম আৰু খোল বজাই বৰ ধুনীয়াকৈ ভাগৱত ফুৱাইছে। দেখি আছিলে মনটো খুব ভাল লাগিলে। যিহেতু আজি এটা বৰ বিশেষ দিন, সৰস্বতী পূজা আৰু লগতে ভেলেণ্টাইন ডে'। সেই ভাবিলেও নামঘৰতে এগছ বন্তি লগাওঁ। আৰু এয়া এগছ বন্তি লৈ নামঘৰত লগালোঁ। আৰু তেনেকুৱাতে তেওঁলোকৰ ভাগৱত ফুৰাই আকৌ নামঘৰলৈ ঘূৰি আহিছে মানুহখিনি। এয়া সেৱা কৰিবলৈ মানুহবোৰ ৰৈ আছে, দেখিছেনে, মাইকী মানুহখিনি। আৰু অকণমান নামঘৰৰ পৰিৱেশটো আপোনালোকৰ লগত দেখাই দিলোঁ। তাৰপিছতে লাহে লাহে গৈ আমি স্কুলত এয়া চাওঁ, তেওঁলোকৰ মাক দেউতাক আৰু ল'ৰা ছোৱালীবোৰক ইমান ধুনীয়াকৈ সজাই পৰাই আনিছে আজি সৰস্বতী মাক সেৱা কৰিবলৈ। আৰু এয়া আছিলে সৰস্বতী মাৰ ফটো। আৰু আচলতে পূজাৰীজনেও বৰ ধুনীয়াকৈ সজাই পৰাই লৈছে গোটেই পূজা ভাগ। আৰু তেওঁ পূজা কৰি আছে। তাতে আমি হাঁহিক লৈ মই সেৱা কৰিলোঁ। স্পেচিয়েলি হাঁহিৰ কাৰণে গৈছিলোঁ আচলতে। আৰু হাঁহি স্কুললৈ গৈছিলোঁ আৰু লগতে ময়ো সেৱা কৰিবলৈ পালোঁ। আচলতে আজিৰ দিনটো সেৱা কৰিবলৈ পালে মনটো ভালো লাগে বাৰু। আৰু তাৰ পাছতে এয়া আচলতে স্কুলৰ কেম্পাছটো ডাঙৰ আছিলে, তাতে খেলনা কৰিব পৰাও জেগাও আছিলে। এয়া চাওক, তাইৰ লগৰ ফ্ৰেণ্ডছৰ লগত ইমান ধুনীয়াকৈ খেলি ফুৰিছে। অকণমান দেখাই দিছোঁ এয়া। আৰু তাৰ পাছতেই আমাক খাবলৈ দিলে। এয়া আছিলে হাঁহি আৰু মোৰ ভাগটো, সেইটো মই অকণমান দেখাই দিলোঁ। মাজে মাজে ফটো তুলিছিলোঁ, ফটোকেইখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিছেনে জনাবচোন দেই। হাঁহি পজ দেখিছেনে? আৰু লাহেকৈ আমি ঘৰলৈ উভতিব হ'ল। আৰু মই ভাবিলোঁ এটা ভিডিঅ'কে কৰি থওঁ, যিহেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব, এইটো স্মৃতি হিচাপে থাকিও যাব। সেয়েহে এয়া আছিলে হাঁহিৰ প্ৰথম সৰস্বতী পূজা। আৰু ইয়াৰ স্কুলৰ পৰিৱেশটো চাওক। আচলতে আজি মাক সেৱা কৰিবলৈ পালে সকলোৱে মনটো খুব ভাল লাগে। সেয়েহে আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোলৈকে থাকিলে অশেষ ধন্যবাদ।